নমস্কাৰ, মই প্ৰিয়ক্ষে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি আছোঁ বাবা থানলৈ বুলি। বলকচোন আগলৈকে চাই থাকক ভিডিঅ'টো। এতিয়া আমিও আহি পাই গ'লোঁ। আহিয়ে লৈ ল'লোঁ চাকি লৈ আৰু গৈ আছোঁ মন্দিৰলৈ বুলি। বলকচোন গৈ থাকোঁ ভিতৰলৈ। এতিয়া আহি পালোঁ মন্দিৰৰ ভিতৰত। চাওকচোন কিমান মানুহ। আজি যিহেতু সোমবাৰ, সেইবাবে মানুহৰ ভিৰটো বেছি হৈছে। ময়ো চাকি জ্বলাই ল'লোঁ। মোৰ জ্বলাই হ'ল, এতিয়া সি জ্বলাই আছে। বাহিৰলৈ আহি আকৌ আমাৰ গাঁৱৰে দাদা দুজনক লগ পালোঁ। এতিয়া আমি আহি আছোঁ জৰাখণ্ড পাহাৰ চাবলৈ। পিছে আমাৰ লগত দাদা দুজনো আহি আছে। এতিয়া আমি আহি পাই গ'লোঁ ওপৰত। ইমান দূৰ আহি ভাগৰ লাগি গ'লগৈ, মাথা ঘূৰাই গৈছিলে। ওপৰ পাই গ'লোঁ, কিন্তু ভিডিঅ' কৰিবলৈ সাহস নাই। সাহস নাইকিয়া হৈ গ'ল ওপৰত বনাবলৈ ভিডিঅ'। তাত আকৌ শিলিখা আছিলে। ওপৰত আহিয়ে শিলিখা এটা পালোঁ। শিলিখাটোৰ পৰা শিলিখাটোকে খাই আছোঁ আৰু খাই বহি আছোঁ। এতিয়া আহিলোঁ হোটেললৈ। হোটেলত অলপ মিঠাই ল'লোঁ। মিঠাইনো কিয় লৈছোঁ, ভিডিঅ'টো আগলৈকে চাই থাকিলে গম পাব। বলকচোন আগলৈকে চাই থাকক। নুমলীগড়ৰ পৰা কুৰাবাহীলৈ যিহেতু বেছি দূৰ নহয়, সেইবাবে আমি কুৰাবাহী জেঠাই ঘৰলৈ আহি আছোঁ। পিছে মোৰ জেঠাই নহয় আকৌ, তাৰহে জেঠাই, ৰাধীৰ জেঠাইকৰ ঘৰলৈ আহি আছোঁ। এতিয়া আমি জেঠাই ঘৰ পাই গ'লোহি। কিবা এটা কৈ দিয়ক, কেনেকুৱা লাগিছে ইয়ালৈ অহাৰ পিছত? আমি ইয়ালৈ অহাটো কেনেকুৱা লাগিছে? ভাল লাগিছে নাই? আমি অহাৰ আহি ভাত খাই ল'লোঁ। ৰাতিপুৱা যিহেতু ভাত খাই অহা নাছিলোঁ, সেইবাবে ভাতটো খাই লৈছোঁ। ভাত খাই লগ পাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো আগলৈ। আমাৰো ভাত খাই হৈ গ'ল। ভাত খাই পিনি বহি আছোঁ বাৰান্দাতে। সি আকৌ ফটো এডিট কৰি আছে। জেঠাইহঁতৰ ঘৰত আকৌ বহুত নাৰিকল লাগি আছিলে, সেইবাবে নাৰিকলো পাৰিলে।
তুমি যাবা নাই আমাৰ লগত যাবা নাই নোযোৱা যাওঁতে যাব